হেল্ল' এভৰিৱান, আজি আমি গৈ আছোঁ যে বৰপাত্ৰক চাবলৈ। গতিকে বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। গতিকে গাইজ আমি এতিয়া আহি পালোঁ। এতিয়া আমি গাড়ী চাড়ী পাৰ্কিং কৰি সকলোখিনি কৰি কিনে আমি এতিয়া আহি পালোঁ। আমি মানে এতিয়া আপোনালোকক দেখাই আছোঁ। সেয়া চাওকচোন প্ৰগ্ৰেমৰ হেৰিখন, ষ্টেজখন চাওকচোন ইমান। নমস্কাৰ, মই কংকনা। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকক ভালে আছে। আজি আমি আহিছোঁ আচাৰ্য বৰপাত্ৰক চাব। আচাৰ্য বৰপাত্ৰ এতিয়ালৈকে উঠাই নাই, মানে ৰখি ৰখি আমি বৰি কি কৰিব উপায় নাই, গতিকে চাই আছোঁ। এয়া চাওক আমাৰ বিহু সম্ৰাট ৰঞ্জিত গগৈদেৱৰ বিহুৰ অনুষ্ঠান। কিবা অংক দিছিলে যে আমি আহিছোঁ আচাৰ্য বৰপাত্ৰক চাবলৈ আহিছোঁ। আমি ইয়াত ৰখি আছোঁ, তেনেকৈ একো নাই। আৰু আমাৰ বহুত বল লাগছি, আমি অলপ খাব নাই কাৰণ খানা বনাই নাই। अरे कहना क्या चाहते हो? আমি আজি আচাৰ্য বৰপাত্ৰ চাব আহিছোঁ। Welcome to intro also. Take it ending good. Hope you like this video. If you like this video, please like. আজি আমি আচাৰ্য বৰপাত্ৰ আহি আমাৰ 12টা বাজিল, এতিয়ালৈকে গায়ক উঠাই নাই। ৰখি ৰখি আমি বৰি আমি এটি সংবৰ্ধনা অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ। আমাৰ লগত উপস্থিত আছে আমাৰ উপসভাপতি চন্দন বৰপূজাৰী। তেখেতে এখন ৰখি ৰখি আমি বৰি কিবা ক'বা ফটো আমি শেষ। ফাইনেলি তেতিয়াৰ পৰা ৰখি ৰখি বহু সময়ৰ পিছত বা ধৰি লওক 12টা বজাৰ পৰা ৰখি ৰখি 1:30টা বজাত মানে আমাৰ আচাৰ্যদা এতিয়া মঞ্চত উঠিল। যিমানে হওক কিছু নাই যেনে নিয়াতে নিজাই মাথার প্রেশার খাই কিবা করে